আহক চাওঁ 2025 বৰ্ষৰ প্ৰথম সপ্তাহটোনো মই কেনেদৰে কটালো। নমস্কাৰ সকলোকে, মই খ্যাতি লক্ষ্মীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এক ভিডিঅ'লৈ। সপ্তাহটোৰ আৰম্ভণিতে মই গ'লোঁ মোৰ ভণ্টিৰ লগত গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হৈ থকা ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ। গৈ ভালেই লাগিল, হয়তো সন্ধিয়াৰ ভাগত গ'লে আৰু বেছি ভাল লাগিব। এই সপ্তাহটোতেই আছিল মোৰ ভণ্টিৰ প্ৰথমটো গানৰ এক্সাম আৰু এয়া আমি পুৱাতেই গৈ আছোঁ তাইৰ গানৰ এক্সাম দিবলৈ বুলি। স্কুটিখন ছাৰ্ভিচিঙত দিছোঁ, সেয়েহে আমি দুয়োজনী বাছতে গৈ আছোঁ। তাইৰো বোলো অলপ বাছৰ এক্সপিৰিয়েঞ্চ হওক। গৈ পায়েই ইহঁতৰ প্ৰেক্টিচ আৰম্ভ। 2019 বৰ্ষতে মই বিচাৰত কমপ্লিট কৰিছিলোঁ আৰু ইহঁতক দেখি মোৰো পুৰণি দিনবোৰলৈ মনত পৰি গৈছিল। অসম গ্ৰন্থমেলাৰ শেষৰটো দিনা মই অকলেই ওলালোঁ গ্ৰন্থমেলা এক্সপ্ল'ৰ কৰিম বুলি আৰু এয়া এটা খুব সুকীয়া অনুভৱ, ভাল লাগিল। যিহেতু এইকেইদিন ইউনিভাৰ্চিটি বন্ধ আৰু হাতত কিছু সময়ো আছে, গতিকে মই শিকিছোঁ আছামিজ টাইপিং, সময়ৰ সৎ ব্যৱহাৰ আৰু আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।